এটা সার্ভে কৰি পেলাই কৈ আছে যে UPPL BPFতকৈ বেছি জিকিব। BPF ক্ষমতাত আছে যদিও 5টাৰ বেছি জিকিব নোৱাৰে, কিন্তু UPPLৰ 5টাৰ ওপৰত যাব। ইয়াৰ মাজত ৰাজু নাৰ্জাৰী এজন, মই ভাবো। আজি দতমা পৰিৱৰ্তনৰ এটা ফুড ৰেলী UPPL দলৰ পৰা ৰাজু নাৰ্জাৰীৰ সপক্ষে ইয়াৰ পৰা ওলাব মইনাগুৰিৰ পৰা 100 দিনৰ 100 কিলোমিটাৰ 5দিনীয়া যাত্ৰা। ইয়াৰ দ্বাৰা দতমাত এটা আধুনিক পৰিৱৰ্তন আনিবৰ কাৰণে প্ৰচেষ্টা চলাব। ৰাইজৰ লগত ৰাইজৰ সমস্যাবিলাকক আমি জানিবলৈ চেষ্টা কৰিম, ৰাইজৰ লগত আমি কথা পাতিম। এই ফুড ৰেলীৰ দ্বাৰা মানুহৰ মাজত এটা জাগৰণ, দতমা পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব। দতমা সমষ্টিটো ওৱান অফ দি বেষ্ট কনষ্টিটুৱেঞ্চি হ'ব লাগে অসমৰ ভিতৰতে, আৰু ইমান প্ৰগ্ৰেছিভ এটা সমষ্টি হ'ব লাগে ভাৰতবৰ্ষৰ ভিতৰতে, কাৰণ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ইয়াতে জন্ম হৈছিল, ইয়াতে মৃত্যু হৈছে। তাৰ স্মৃতি যিটো চব ইয়াতে আছে, আৰু বডোফাৰ নামত দিল্লী আজি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল, ৰাস্তাৰ নাম দিয়া হ'ল। এই অঞ্চলটো উন্নত কৰাটো আমাৰ এটা নৈতিক দায়িত্ব। আৰু বিগত 17 বছৰত BPF দলৰ নেতৃত্বত যিটো চৰকাৰ চলি আছিল, দতমাৰ উন্নয়নৰ কাৰণে লেখত ল'বলগীয়া একোই কৰিব নোৱাৰিলে। আমি পৰিৱৰ্তন আনিম। BPFৰ কোন কেণ্ডিডেট হয় আমাৰ এইটো হিচাপ ল'বলগীয়া নাই। আমাৰ কেণ্ডিডেট যথেষ্ট ষ্ট্ৰং। ৰাজু নাৰ্জাৰী সমাজত বহুতখিনি কাম কৰি আহিছে। ই আবছুৰ লগতো জড়িত আছিল। UPPL গঠনৰ পৰা তেওঁ এটা অগ্ৰণী ভূমিকা লৈ আহিছে। প্ৰমোদ বড়োৰ দিনত যিটো এটা আন্দোলন হৈছিল, এই প্ৰমোদ বড়োৰ লগতে বায়ে বায়ে থাকি পেলাই সকলো ক্ষেত্ৰত সি লিডাৰশ্বিপ দিছিলে। এজন সফল ব্যক্তি, ছ'চিয়েল এক্টিভিষ্ট হিচাপে, কাৰণ তেওঁ এটা ভাল পৰিয়ালত জন্ম লোৱা মানুহ। তাৰ ককাই ভাই চবে মানে বিজনেছ কৰে, ধনী হয়, কিন্তু তেওঁ এটা সাধাৰণ জীৱন যাপন কৰিলে, আৰু সমাজৰ মানে যিটো নিম্নতম স্তৰত বাস কৰা মানুহৰ কাৰণে কাম কৰিবলৈ তেওঁ হেল্থ ছেক্টৰত কাম কৰিছিল, নেশ্যন NGO গঠন কৰি পেলাই, আৰু যেনেকৈ এডুকেশ্যন ছেক্টৰত কাম কৰিলে। যোৱাবাৰ তেওঁ চৰাইবিলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'ব লগা হ'ল। এইবাৰ কিন্তু পৰিৱেশটো অন্য। দতমা নতুন সমষ্টি হিচাপে UPPLৰ সপক্ষে ৰাইজৰ যিটো মতামত এইটো অলৰেডি আছে, আৰু বিপুল ভোটত ৰাজু নাৰ্জাৰী যে জিকি যাব। আৰু UPPLৰ এটা সাৰ্ভে কৰি পেলাই কৈ আছে যে UPPL BPFতকৈ বেছি জিকিব। BPF ক্ষমতাত আছে যদিও 5টাৰ বেছি জিকিব নোৱাৰে, কিন্তু UPPLৰ 5টাৰ ওপৰত যাব। ইয়াৰ মাজত ৰাজু নাৰ্জাৰী এজন, মই ভাবো।